আজি জয়পুৰ বিচলা হৰি মন্দিৰৰ মণিকূট নিৰ্মাণৰ বাবে আজি আধাৰশিলা আছে। এই আধাৰশিলাৰ কাৰণে সকলো ৰাইজে মিলি আজি পানী তুলিবলৈ ওলাই আহিছে। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। এয়া আপোনালোকে দেখিবলৈ পাইছে 2 কিলোমিটাৰ আহি আইসকলে পানী তুলিছে। এই পানী নি নামঘৰলৈ নিয়া হ'ব আৰু আজি যথেষ্ট মাংগলিক অনুষ্ঠান আছে, আপোনালোকে চাই থাকিব। আইসকলে এতিয়া নামঘৰত পাইছেহি পানী তুলি আহি, আৰু আপোনালোকে চাই থাকিব। পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে দেখিবলৈ পাইছে প্ৰভু ঈশ্বৰে আধাৰশিলা কৰিবৰ বাবে আগবাঢ়িছে। আপোনালোকে ভালদৰে চাই থাকিব, আপোনালোকে দেখুৱাবৰ বাবে চেষ্টা কৰিম। নহয় আকৌ কিয় ক'লে ন এতিয়াই কৰিব ঐ নন্দ এতিয়া কৰিবলৈ কৈছে এতিয়া খোল বজাবলৈ কৈছে তই সেইটো মোক দে এতিয়া খোল সিহঁতে বজাব নাজানো নগেন ভুল কৰিছে হ'ব আছে হোৱা নাই
ঐ ভনীকণ হ'ব হ'ব নালাগে কোনো এটা ন'ব অকণমান টাইট হৈ দিয়া কোনো এটা ন'ব আটাই দি দিয়ক ঐ ৰাতুল ঐ তামোল এটা লৈ পানো লাগিব এটা পানো লাগিব আছে তেওঁৰ পকেটত আছে পালে 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 तद्विष्णुं परमं परं चरा पश्यन्ति शूराय दिवीव चक्षुरा ततम् ॐ चक्षुरा ततम् ॐ नमो भगवते वासुदेवाय ॐ तद्विष्णुं परमं परं चरा पश्यन्ति शूराय दिवीव चक्षुरा ततम् ॐ चक्षुरा ततम् ॐ नमो भगवते वासुदेवाय पश्यन्ति शूराय देवी गो चक्षुरा ततम् ॐ नमो भगवते वासुदेवाय আমাৰ ৰাইজৰ পিছত ৰাইজে ডাঙৰ আমি উল্টো